আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ যি CDP বুলি কওঁ আমি, সেই CDPৰ আজি 6 নম্বৰ লেকচাৰ অৰ্থাৎ ভিডিঅ' নাম্বাৰ 6, সেই 6 নম্বৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আৰু এই 6 নম্বৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম কেৰেক্টাৰিষ্টিক্স অফ লেটাৰ চাইল্ডহুড এণ্ড এডলচেন্স অৰ্থাৎ শেহতীয়া বাল্যকাল আৰু কৈশোৰকালৰ বৈশিষ্ট্যসমূহ আজি আমি আলোচনা কৰিম। ইয়াৰ আগতে 5টা ভিডিঅ' আপলোড কৰা হৈছে, যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ পিনে আপোনালোকে চাই ল'ব পাৰিব। বলক প্ৰথমতে আমি শেহতীয়া বাল্যকালৰ বিষয়ে অলপ জানি লওঁ। শেহতীয়া বাল্যকালটো আমি 6 বছৰৰ পৰা 12 বছৰৰ যি বয়সৰ সময়সীমা, শিশু এটাৰ 6 to 12 ইয়াৰ্ছৰ যিটো বয়সৰ পিৰিয়ড থাকে, সময়ছোৱা থাকে, সেই সময়ছোৱাক আমি শেহতীয়া বাল্যকাল বুলি কওঁ বা কোৱা হয়। এই শেহতীয়া বাল্যকালক সুন্দৰতা আৰু মিছা যৌৱনৰ বয়স বুলিও কোৱা হয়, বিউটি এণ্ড চুইড' পিউবাৰ্টি অৰ্থাৎ এই শেহতীয়া বাল্যকালত শিশুবিলাকে সুন্দৰতা লাভ কৰে আৰু তেওঁলোকৰ মাজত এটা চুইড' বা ফেক পিউবাৰ্টি আহি যায়। সেইকাৰণে সুন্দৰতা আৰু মিছা যৌৱনৰ বয়স বুলিও শেহতীয়া বাল্যকালক কোৱা হয়। ইয়াৰ পিছত আন এটা পইণ্ট, সেইটো হ'ল গুপ্ত সময় বা ভিতৰুৱা সময়। মানে শেহতীয়া বাল্যকাল লেটাৰ চাইল্ডহুড সময়টো হ'ল চিক্ৰেট পিৰিয়ড বুলি আমি কওঁ, এইটো হাইডেন পিৰিয়ড বুলি কওঁ আমি। এই সময়ছোৱাত ল'ৰা ছোৱালীবিলাকৰ যিবিলাক গুণ সেইবিলাক হাইডেন হৈ থাকে। ইয়াক আন এটা নাম অভিভাৱকসকলে অৰ্থাৎ পেৰেণ্টছসকলে দিছে, সেই নামটো হ'ল ট্ৰাবলছাম এজ বা ফাইটিং এজ অৰ্থাৎ সমস্যাযুক্ত বয়স আৰু কাজিয়া পেচালৰ বয়স। আপোনালোকে জানে যেতিয়া লেটাৰ চাইল্ডহুডত থাকিব, 6 বছৰৰ পৰা 12 বছৰলৈ সময়ত থাকিব শিশু এটা, তেতিয়াই শিশুবিলাক অলপ সমস্যাদায়ক হয়, মানে সিহঁতক কণ্ট্ৰল কৰা অলপ টান হয় আৰু সিহঁতৰ মাজত কাজিয়াটো অলপ বেছি হয়। সেইকাৰণে যিবিলাক গাৰ্জেন আছে, পেৰেণ্টছ আছে, পেৰেণ্টছসকলে এই সময়ছোৱাক সমস্যাযুক্ত বয়স আৰু কাজিয়া পেচালৰ বয়স বুলি অভিহিত কৰিছে। ইয়াৰ পিছত শিক্ষক টিচাৰসকলে ইয়াৰ আন এটা নাম দিছে, সেইটো হ'ল যে এই সময়ছোৱাত প্ৰাইমাৰী যি এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ বয়স, আৰু এইটো এটা ক্ৰিটিকেল পিৰিয়ড বা জটিল সময়। শিক্ষকসকলে প্ৰাথমিক বিদ্যালয়ৰ বয়স আৰু জটিল সময় বুলি অভিহিত কৰিছে শেহতীয়া বাল্যকাল অৰ্থাৎ লেটাৰ চাইল্ডহুডক। আনহাতে যিবিলাক চাইক'লজিষ্ট আছে, মনোবিজ্ঞানী আছে, সেই মনোবিজ্ঞানীসকলে দলানুগত্য বা সৃষ্টিশীলতাৰ বয়স আৰু খেলাৰ বয়স বুলি কৈছে। অৰ্থাৎ লেটাৰ চাইল্ডহুড যি পিৰিয়ড, সেই পিৰিয়ডটো প্লে এজ বা ক্ৰিয়েটিভ এজ বুলি চাইক'লজিষ্টসকলে কৈছে। আৰু এইটো সময়ৰ আন এটা বৈশিষ্ট্য, এইটো আমি চাম পিছত, যে তেওঁলোকে দল বান্ধি থকাটো বেছি পচন্দ কৰে। এতিয়া আমি যিখিনি বৈশিষ্ট্য লেটাৰ চাইল্ডহুড অৰ্থাৎ শেহতীয়া বাল্যকালৰ, সেই বৈশিষ্ট্যখিনি আমি চাম। প্ৰথমতে যি বৈশিষ্ট্য, সেইটো হ'ল হোম'ছেক্সুৱেলিটি অৰ্থাৎ সমকামিতা। যিবিলাক ল'ৰা ছোৱালী লেটাৰ চাইল্ডহুড অৰ্থাৎ শেহতীয়া বাল্যকালত আছে, তেওঁলোকে ল'ৰাই ল'ৰাৰ লগত, ছোৱালীয়ে ছোৱালীৰ লগত গ্ৰুপত থাকিব বিচাৰে। মানে তেওঁলোকৰ যি জেণ্ডাৰ, তেওঁলোকৰ নিজৰ নিজৰ জেণ্ডাৰৰ লগত বা নিজৰ নিজৰ যি পুৰুষৰ লগত, ল'ৰাই ল'ৰাৰ লগত, ছোৱালীৰ লগত গ্ৰুপ হৈ থাকিব বিচাৰে, বা সিহঁতে একে ল'ৰাই ল'ৰাৰ লগত, ছোৱালীৰ লগত থাকি ভাল লাগে। সেইকাৰণে এই বয়সটো হ'ল হোম'ছেক্সুৱেলিটি অৰ্থাৎ সমকামিতাৰ বয়স। 2 নম্বৰ যি ইম্পৰ্টেণ্ট পইণ্ট, এইটো আমি অলৰেডি আলোচনা কৰিলোঁ, যে আনুষ্ঠানিক শিক্ষাৰ সময়। ইয়াত ফৰ্মেল এডুকেশ্যন লাভ কৰে ল'ৰা ছোৱালীবিলাকে 6 বছৰৰ পৰা 6 বছৰ বয়সৰ পৰা 12 বছৰ সময়লৈ। তেতিয়া তেওঁলোকে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিকৰণ কৰে। সেইকাৰণে ইহঁতৰ ফৰ্মেল যি এডুকেশ্যন, সেই ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষাটো আৰম্ভ হয়। 3 নম্বৰ যি পইণ্ট, সেইটো হ'ল চুইড' মেচিউৰিটি বা মিছা পৰিপক্ক।
শেহতীয়া বাল্যকালত ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা লাগিব যে তেওঁলোকে মেচিউৰিটি হৈছে, তেওঁলোকৰ পৰিপক্ক লাভ কৰিছে বা পৰিপক্কতা লাভ কৰিছে বুলি তেওঁলোকে নিজে অনুভৱ কৰিব, সেই যাক কোৱা হয় চুইড' মেচিউৰিটি। আৰু এই কথাটো কৈছিল ৰছ। নামটো মনত ৰাখিব যে ৰছে কৈছিল যে লেটাৰ চাইল্ডহুড সময়টো হ'ল চুইড' মেচিউৰিটি বা মিছা পৰিপক্কতাৰ সময় বা বয়স। 4 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো চাব যে দৈহিক বিকাশ ফিজিকেল ডেভেলপমেণ্ট, যি লেটাৰ চাইল্ডহুড, সেই লেটাৰ চাইল্ডহুড পিৰিয়ডত আৰ্লি চাইল্ডহুডৰ দৰেই দৈহিক ফিজিকেল ডেভেলপমেণ্টটো শ্ল'। ইয়াত যদিও ফিজিকেল ডেভেলপমেণ্টটো শ্ল' হয়, কিন্তু ইয়াত যিখিনি গাখীৰ দাঁত থাকে সেই দাঁতখিনি সৰি পৰে আৰু সম্পূৰ্ণ দাঁত গজে। মানে যিখিনি আমাৰ পাৰ্মানেণ্ট টিথ, আমাৰ যিখিনি পাৰ্মানেণ্ট দাঁত, সেই দাঁতবিলাক গজিবলৈ আৰম্ভ কৰিব আৰু কেঁচু অৱস্থাত যিখিনি আমাৰ গাখীৰ দাঁত বুলি আমি কওঁ, মিল্ক টিথ বুলি কওঁ, সেইখিনি সৰি পৰিব। সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল লেটাৰ চাইল্ডহুড পিৰিয়ডৰ। 5 নম্বৰটো চাব যে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট অৰ্থাৎ বৌদ্ধিক বিকাশ। এই বৌদ্ধিক বিকাশটো লেটাৰ চাইল্ডহুড অৰ্থাৎ শেহতীয়া বাল্যকালত অতি বেছি, মানে এইটো দ্ৰুত ৰেপিড। দৈহিক বিকাশটো শ্ল' হয়, কিন্তু যিটো ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট সেইটো আমাৰ লেটাৰ চাইল্ডহুডত ৰেপিড হ'ব। আৰু শিশুৰ স্মৃতিশক্তি, তাৰপিছত মনোযোগ, কল্পনা, চিন্তা কৰা, এইবিলাকৰ প্ৰতি তেওঁলোকৰ মনোভাৱ বা তেওঁলোকৰ থিংকিংটো বাঢ়ি যাব, তেওঁলোকৰ এটেনশ্যনটো বাঢ়িব, ইমাজিনেশ্যনটো বাঢ়িব, তেওঁলোকৰ মেমৰিটো শ্বাৰ্প হ'ব। ইমাজিনেশ্যন, এটেনশ্যন, মেমৰি আৰু থট, এই গোটেইখিনি তেওঁলোকৰ কি হ'ব? ইনক্ৰিজ হ'ব। সেইকাৰণে তেওঁলোকৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্টটো বেছি হয়। 6 নম্বৰ যি বৈশিষ্ট্য, সেই 6 নম্বৰ বৈশিষ্ট্য হ'ল যে ছ'চিয়েল ডেভেলপমেণ্ট অৰ্থাৎ সামাজিক বিকাশ। অলৰেডি আমি পালোৱে যে লেটাৰ চাইল্ডহুড পিৰিয়ডত দলীয় গঠন তেওঁলোকে বেছি ভাল পায়, তেওঁলোক দলত থাকি ভাল পায়, এটা গ্ৰুপ বনাই ভাল পায়, আৰু তেওঁলোক ছ'চিয়েলি বহুত এক্টিভ হ'ব। সামাজিকভাৱে তেওঁলোকে বহুত এক্টিভ হ'ব, তেওঁলোকক কিবা দায়িত্ব দিলে সেইটো পালন কৰিব। আপোনালোকে ভালকৈ যদি লক্ষ্য কৰে, যদি সৰু ল'ৰা ছোৱালীক কিবা এটা খোৱা বোৱা বা কিবা এটা অনুষ্ঠান পতা হৈছে, তাত যদি তেওঁলোকক দায়িত্ব দিয়া হয়, তেওঁলোকে সুচাৰুৰূপে আৰু মনোযোগেৰে সেইবোৰ পালন কৰি থাকে। সেইকাৰণে তেওঁলোক সামাজিকভাৱে সক্ৰিয় হৈ পৰে। 7 নম্বৰ যি পইণ্ট, সেইটো হ'ল আৱেগিক বিকাশ অৰ্থাৎ ইম'চনেল ডেভেলপমেণ্ট। লেটাৰ চাইল্ডহুড পিৰিয়ডত তেওঁলোকৰ আৱেগিক বিকাশটো কি হয়? সুস্থিৰ হৈ যায়, ষ্টেবল হৈ যাব। তেওঁলোকৰ ইম'চনটো তেওঁলোকে বুজিব পাৰিব। যেনেকুৱা আমাৰ আৰ্লি চাইল্ডহুডত তেওঁলোকে ইম'চনটো বুজি পোৱা নাই, তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই তেওঁলোকৰ ইম'চনটো, কিন্তু লেটাৰ চাইল্ডহুড পিৰিয়ডত তেওঁলোকে ইম'চনটো ষ্টেবল, তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে। 8 নম্বৰ যি পইণ্ট, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে বহিৰ্মুখী প্ৰকৃতিৰ বিকাশ হয় তেওঁলোকৰ মাজত। তেওঁলোকৰ ডেভেলপমেণ্ট অফ এক্সট্ৰভাৰ্ট নেচাৰ। আমি জানো এটা হ'ল ইণ্ট্ৰভাৰ্ট আৰু এটা হ'ল এক্সট্ৰভাৰ্ট। এক্সট্ৰভাৰ্ট মানে মানুহৰ লগত মিলি থকা, সমাজৰ লগত মিলি থকা, বেছিকৈ কথা কোৱা, বন্ধুত্ব কৰি ভাল পোৱা মানুহ যিখিনি, সেইটো হ'ল বহিৰ্মুখী প্ৰকৃতিটো তেওঁলোকৰ মাজত বিকাশ হ'বলৈ ধৰে। এইকেইটা আছিল লেটাৰ চাইল্ডহুড পিৰিয়ডৰ বৈশিষ্ট্য। এতিয়া আমি চাম কৈশোৰকাল, যাক ইংৰাজীত এডলচেন্স অৰ পিউবাৰ্টি বুলিও কোৱা হয়। এই এডলচেন্স বা পিউবাৰ্টিটো এমি ছেকশ্যনত বা ইউ পি ছেকশ্যনত আমাৰ অলপ বৰ্ডকৈ আলোচনা কৰিব লাগিব, সেইটো আমি পিছৰ এক ভিডিঅ'ত আলোচনা কৰিম। বৰ্তমান আমি এল পি ছেকশ্যনটো বেছি ফ'কাছ কৰি গৈ আছোঁ, সেইকাৰণে আমি চিলেবাছ ৱাইজ এল পি ছেকশ্যনটোহে ইয়াত অলপখিনি আলোচনা কৰিম। যে 12 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ যি পিৰিয়ড, 12 to 18 ইয়াৰ্ছ পিৰিয়ড যিটো, সেইটোক কোৱা হয় এডলচেন্স অৰ্থাৎ কৈশোৰকাল। 12 বছৰৰ পৰা 18 বছৰ এই যি সময়ছোৱা, এই সময়ছোৱাক আমি কৈশোৰকাল বুলি কোৱা হয়। আৰু এই কৈশোৰকালৰ ইংৰাজী শব্দটো হ'ল এডলচেন্স। এইটো ইংৰাজী যে এডলচেন্স শব্দটো ইয়াত আপোনালোকে পাইছে যে এই কৈশোৰকালৰ ইংৰাজী প্ৰতিশব্দ এডলচেন্স, আৰু এই এডলচেন্স শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। যে এডলচেন্স ইজ ডিৰাইভ ফ্ৰম গ্ৰীক ৱৰ্ড, আৰু গ্ৰীক ভাষাৰ এডলচেৰৰ পৰা আহিছে। এই এডলচেৰৰ অৰ্থ হ'ল টু গ্ৰ' মেচিউৰিটি অৰ্থাৎ বয়ঃপ্ৰাপ্তি কাললৈ বিকাশ কৰা। আপোনালোকে মন কৰিব যে এডলচেন্স যি শব্দটো, এইটোত গ্ৰীক ৱৰ্ড,
আনহাতে যিটো আমাৰ ইনফেন্সি আছিল সেইটো আছিল লেটিন অৰ্ডাৰ ইনফেন্ট। সেইটো এটা বেলেগ, সেইটো আমি আলোচনা কৰিছোঁ যে গ্ৰীক অৰ্ডাৰ এডলেচৰৰ পৰা আহিছে আৰু এই এডলেচৰৰ মিনিং হ'ল টু গ্ৰ' মেচৰিটি, অৰ্থাৎ বয়ঃপ্ৰাপ্তি কাললৈ বিকাশ কৰা। তাৰপিছত এই পিৰিয়ডটোক আৰ্নেট জনছে কৈশোৰ কালক শৈশৱকালৰ পুনৰাৱৰ্তন বুলি কৈছে, অৰ্থাৎ এডলেচেন্স ইজ দ্য ৰিপিটিশ্যন অফ ইনফেন্সি। যি আমাৰ শৈশৱকাল, সেই শৈশৱকালৰ পুনৰাৱৰ্তন বুলি কোনে কৈছে? আৰ্নেট জনছে কৈছে। সেই কথাটো আপোনালোকে মন কৰিব। ইয়াৰ পিছত ষ্টেনলি হল, আৰু আপোনালোকে জানে ষ্টেনলি হলে কি কৈছিল যে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ সময়, অৰ্থাৎ এডলেচেন্স ইজ দ্য ষ্টেজ অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম। ইয়াৰ পিছত আমি আন এজন ব্যক্তিৰ কথা চাম, সেইটো হ'ল এটি জাৰ্চিল্ড। আৰু এই এটি জাৰ্চিল্ডে কৈছিল যে কৈশোৰ কাল হৈছে এনে এটা বয়স, এটি জাৰ্চিল্ড এডলেচেন্স ইজ ডেট স্পেন অফ ইয়াৰ্ছ, মানে কৈশোৰ কাল হৈছে এনে এটা বয়স যাৰ মাজেদি ল'ৰা ছোৱালীয়ে বাল্যকালৰ পৰা প্ৰাপ্ত বয়স্ক কাললৈ দৈহিক, মানসিক আৰু সামাজিকভাৱে গতি কৰে। ক'ৰ পৰা ক'লৈ গতি কৰিব? বাল্যকালৰ পৰা প্ৰাপ্ত বয়স্ক, আৰু কেনেকৈ? দৈহিকভাৱে, মানসিকভাৱে, সামাজিকভাৱে, ইম'চনেলি, ছ'চিয়েলি, মেণ্টেলি, ফিজিকেলি, চাৰিওফালে তেওঁলোকে কি হৈ যাব? এডাল্ট হৈ যাব, অৰ্থাৎ প্ৰাপ্ত বয়স্ক হ'বলৈ গৈ আছে বাল্যকালৰ পৰা। দৈহিক মানে ফিজিকেলি, মেণ্টেল মানে হ'ল মানসিক, আৰু ছ'চিয়েলি মানে হ'ল সামাজিকভাৱে গতি কৰে। সেইটো ইংৰাজীত লিখা আছে যে এডলেচেন্স ইজ ডেট স্পেন অফ ইয়াৰ্ছ ডুৰিং হুইচ বয়জ এণ্ড গাৰ্লছ, মানে ল'ৰা ছোৱালীয়ে মুভ ফ্ৰম চাইল্ডহুড টু এডাল্টহুড মেণ্টেলি, ইম'চনেলি, ছ'চিয়েলি এণ্ড ফিজিকেলি। এতিয়া আমি যি এডলেচেন্স পিৰিয়ড অৰ্থাৎ কৈশোৰ কালৰ বৈশিষ্ট্য, সেই কৈশোৰ কালৰ বৈশিষ্ট্যসমূহ আমি চাম। প্ৰথম বৈশিষ্ট্য হ'ল যে শাৰীৰিক বৃদ্ধি আৰু বিকাশ দ্ৰুত। আপোনালোকে চাব, যেতিয়া ল'ৰা ছোৱালী 11 বছৰ সময়টো পাৰ কৰি দিয়ে, 12 বছৰত ভৰি দিয়ে, তাৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাকৰ বিকাশটো বাঢ়ি যায়। তেওঁলোকৰ শাৰীৰিক ফিজিকেল গ্ৰ'থ বা ফিজিকেল ডেভেলপমেণ্টটো সিহঁতৰ ৰেপিড হৈ যায়, অতি ফাষ্ট, মানে চাব সিহঁতে ক্ষীণ হ'ব বা শকত হ'ব বা ওখ হৈ যাব, এনেকুৱা সিহঁতৰ শাৰীৰিক ফিজিকেল ডেভেলপমেণ্টটো হৈ যায়। নাম্বাৰ 2 যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য হ'ল যে বিপৰীত লিংগকামিতা, অৰ্থাৎ একশ্যন টুৱাৰ্ডছ অপজিট জেণ্ডাৰ। যিখিনি অপজিট জেণ্ডাৰ আছে, মেল ফিমেল, মানে ল'ৰাই ছোৱালীৰ প্ৰতি, ছোৱালীয়ে ল'ৰাৰ প্ৰতি আকৰ্ষণ ভাৱ আহি যাব, যাক আমি বিপৰীত লিংগকামিতা বুলি কওঁ। 3 নম্বৰ বৈশিষ্ট্য, সেইটো হ'ল আত্মনিৰ্ভৰশীলতা, অৰ্থাৎ ছেল্ফ ডিপেণ্ডেণ্ট হৈ পৰে। তেওঁলোকে বেলেগৰ ওপৰত আৰু ডিপেণ্ড নকৰে, তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হৈ পৰিব। কোনটো সময়ত? যেতিয়া এডলেচেন্স হ'ব, 18 বছৰ বয়স যেতিয়া পাব, প্ৰাপ্তবয়স্ক যেতিয়া গৈ পিনে পাব, এই 12 বছৰৰ পৰা 18 বছৰ সময়লৈ তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ ছেল্ফ ডিপেণ্ডেণ্ট হৈ পৰে, কাৰোৰ পৰা সহায় ল'ব নিবিচাৰে, তেওঁলোকে যিকোনো সমস্যা নিজে সমাধান কৰিব বিচাৰে। 4 নম্বৰ বৈশিষ্ট্য হ'ল যে সৃষ্টিশীল কল্পনা, অৰ্থাৎ তেওঁলোকে ক্ৰিয়েটিভ কিছুমান ইমাজিনেশ্যন কৰিব, তেওঁলোকৰ মাজত এবষ্ট্ৰেক্ট থিংকিং আহিব, লজিকেল থিংকিং আহি যাব, সেইবোৰ আহিব এডলেচেন্স বা কৈশোৰ কালত। তাৰপিছত আন এটা বৈশিষ্ট্য, সেইটো হ'ল হিৰ' ৱৰশ্বিপ, অৰ্থাৎ বীৰ পূজা প্ৰবৃত্তি আহি যাব। তেওঁলোকে কিছুমান মানুহক ৰোল মডেল বনাই ল'ব, কিছুমানে জুবিন গাৰ্গক ৰোল মডেল বনাব, কিছুমান শ্বাহৰুখ খানক, কিছুমান অমিতাভ বচ্চনক, কিছুমানে ৰণবীৰ কাপুৰক, তেওঁলোকক সিহঁতে ৰোল মডেল বনাব। তেওঁলোকে যেনেকৈ চুলি ৰাখে, তেনেকৈ চুলি ৰাখিব চেষ্টা কৰিব, তেওঁলোকৰ লাইফ ষ্টাইলৰ লগত মিলিব চেষ্টা কৰিব। সলমান খানে যেনেকৈ হাতত কিবা পিন্ধি ৰাখে ভেছলেট, তেনেকুৱা ধৰণৰ ভেছলেট পিন্ধাৰো কিছুমানে অভ্যাস কৰে। সেইটো হ'ল বীৰ পূজা প্ৰবৃত্তি, অৰ্থাৎ হিৰ' ৱৰশ্বিপ। 6 নম্বৰত তেওঁলোকৰ চিন্তাটো, এইটো মই অলৰেডি কৈছোঁৱেই যে তেওঁলোকৰ থটটো, তেওঁলোকে যিবোৰ চিন্তা কৰে সেইবোৰ হ'ব এবষ্ট্ৰেক্ট আৰু লজিকেল। তেওঁলোকে এতিয়া লজিকৰ লগত কথা ক'ব পাৰিব, আৰু তেওঁলোক বিমূৰ্ত ধাৰণা লৈ আহিব পাৰিব, মূৰ্ত নহয়, যে নথকা বস্তুৰ প্ৰতিও তেওঁলোকৰ ভাৱ আহিব পাৰিব। সেইকাৰণে তেওঁলোকে এবষ্ট্ৰেক্ট থিংকিংখিনি লৈ আহিব পাৰে। আৰু এই বয়সত তেওঁলোকে কি হ'ব? কথাই কথাই খং কৰে বা খঙাল হৈ পৰিব,
আনে তেওঁলোকৰ কামত যদি বাধা দিয়ে তেতিয়াহ'লেও চাব তেওঁলোকে অলপ খঙাল হৈ পৰে। এইটো হ'ল কৈশোৰকালৰ আন এটা বৈশিষ্ট্য। একেবাৰে শেষৰ যি বৈশিষ্ট্য সেইটো হ'ল পৰিচয় সংকটৰ সময়, দ্য ষ্টেজ অফ আইডেণ্টি ক্ৰাইচিছ। তেওঁলোকে আইডেণ্টি ক্ৰাইচিছত বা তেওঁলোকৰ যি নিজৰ পৰিচয় সেই পৰিচয়ৰ সংকটৰ সময় বুলি তেওঁলোকে ভাবি লয়।